নমস্কাৰ আসাম প্লাম্বাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আকৌ নতুন ভিডিঅ' এটি লৈ আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকে দেখিব পোৱা এই ফ্লেটটোত আজি মোৰ কাম চলিব। ইয়াতে মেইন লাইন লিকেজ হৈছে। লিকেজটো আজি মাৰিম। আপোনালোকে বলক মোৰ লগত কি প্ৰব্লেম হৈছে ভিতৰলৈকে যাওঁ বলক। আপোনালোকে দেখিব পোৱা ঠাইডোখৰত পানী পৰি আছে। পানীখিনি ক'ৰ পৰা পৰি আছে বিচাৰি বেমাৰটো ঠিক কৰিব লাগিব। মই মেইন টেংকিৰ ওচৰত আহিলোঁ। আহি দেখিছোঁ ইয়াতে কিছুমান ভুল কৰি থৈ দিছে। এই ভুলবোৰ মোৰ চকুত ধৰাত পৰিছে। আগতে এনেকুৱা চিন্তাধাৰা কৰা নাছিল চাগে, সেইকাৰণে এনেকুৱা ভুল এতিয়াহে ধৰাত পৰিছে। তো মই আপোনালোকক ভুলবোৰ জনাব বিচাৰোঁ কি ভুল ইয়াতে দেখা পালোঁ। আপোনালোকে দেখিবই পাইছে মেইন টেংকিৰ ওচৰত এই চাবিবোৰ। টেংকিৰ ওচৰত চাবিবোৰ দিয়া একো অসুবিধা নহ'লহেঁতেন যদিহে এইটো লাইনৰ সৈতে আনটো লাইন সংযোগ কৰি নিদিলেহেঁতেন। ইয়াতে চববোৰ লাইন একেলগে সংযোগ কৰি দিছে ইটোৰ লগত সিটো। তো সেইকাৰণে সকলো চাবি বন্ধ কৰাৰ পিছতহে পানীটো বন্ধ হয়। আপোনালোকে দেখিবই পাইছে এইটো লাইন এটা এক্সট্ৰা লাইন নামি গৈছে। তো নামি যোৱা ঠাইত যদি চাবি দিলেহেঁতেন তো কামটো কৰিব সুবিধা হ'লহেঁতেন। আজি এটা লিকেজ ওলাইছে, সেই লিকেজটোৰ কাৰণে সকলো চাবি বন্ধ কৰাৰ পিছতহে পানীটো বন্ধ হ'ব। তো মই সকলো চাবি বন্ধ কৰি লৈ এই কামটো সম্পূৰ্ণ কৰিব লাগিব। যিহেতু মই বেমাৰটো ধৰাত পেলাইছোঁ, 4 নম্বৰ ফ্ল'ৰত বেমাৰটো ধৰাত পৰিছে, সেইকাৰণে মই ৰছী পেলাই ৰছীৰ সহায়ত এই ঠাইখিনিত যাব লাগিব। কামটো ৰিস্ক লৈয়ে কৰিব লাগিব, যিহেতু এনেই ভাড়া বান্ধি কামটো কৰিলে বহুত খৰচাৰ কথা আহি যায় আৰু কামটো সম্পূৰ্ণ কৰিবলৈ 2-3 দিন সময় লাগি যাব। মই অলপ ৰিস্ক লৈ কামটো সম্পূৰ্ণ কৰিম। 3 নম্বৰ ফ্ল'ৰৰ পৰা 4 নম্বৰ ফ্ল'ৰত উঠি, যিহেতু এই বক্স টাইপত দেখিব পাইছে, সেই বক্সটোৰ ভিতৰত পাইপলাইন টানা আছে, তালৈকে যাব লাগিব। তো মই 3 নম্বৰ ফ্ল'ৰৰ পৰা 4 নম্বৰ ফ্ল'ৰত গৈ আছোঁ। 4 নম্বৰ ফ্ল'ৰৰ বেলকনিৰ পৰা মই সেই চাৰ্জাত যাব লাগিব। 4 নম্বৰ ফ্ল'ৰৰ মানুহ নাই, মানুহ থাকিলে মোৰ অলপ সুবিধা হ'ল হয়। ৰছীৰ সহায় লৈ মই 4 নম্বৰ ফ্ল'ৰ পাই গ'লোঁ। বহুতে নাজানিব পাৰে মই কি কাম কৰোঁ। মই প্ৰফেশ্যনেল হিচাপে মই প্লাম্বিংটো লৈছোঁ। তো প্লাম্বিং ক্ষেত্ৰত এনেধৰণে কম পইচাত মই কাম ওলাই দিব পাৰোঁ, মোৰ সদায় সেইটো চেষ্টা থাকে। আৰু নিজৰ ওপৰত মোৰ বিশ্বাস আৰু কনফিডেঞ্চ থকাৰ বাবে মই এনেধৰণৰ কাম হাতত লওঁ। যিকোনো কামৰ ক্ষেত্ৰত মই মোৰ ফালৰ পৰা সদায় 100% দিব চেষ্টা কৰোঁ। আপোনালোকে দেখিব পোৱা এই বক্সটোৰ ভিতৰত মই যাব লাগিব। বক্সটোৰ লেন্থটো দেখাত দূৰৰ পৰা বহুত সৰু যেন লাগি আছে, কিন্তু বহুতে বেছি 2 ফুট 2.5 ফুট যেন লেন্থ আছে। তো সেইকাৰণে মোৰ অলপ অসুবিধা হৈছে। তো মই ৰছীটো অলপ ইফালে পেলাই ল'ম, পেলাই মই জুলি সিটো চাইডে যাব চেষ্টা কৰিম। গ'লোঁ মেইন ঠাই কাম কৰা জেগালৈ। এতিয়াহে মেইন কাম আৰম্ভ হ'ব। বলক মোৰ হাতিয়াৰ আহি গৈছে, হাতিয়াৰখিনি লৈ লওঁ। ফ্লেটটোৰ পাইপলাইন এনেধৰণে নমোৱা হৈছে দেখিব পাইছে, আৰু ইয়াৰে GI পাইপত লিকেজটো দেখা দিছে। আপোনালোকে দেখিব পাইছে ইয়াতে GI পাইপ দুটা আউটলাইন নামিছে। তো ইয়াতে লিকেজ হৈছে আৰু এই লিকৰ পৰাই পানীটো তলত পৰি আছে। ফাইনেলি বেমাৰটো ভালদৰে ধৰাত পৰিল আৰু এতিয়া মই পানীটো বন্ধ কৰি ল'ম। বন্ধ কৰি এমচিল আৰু ফিক্স কুইক আৰু টিপৰ সহায়ত কামটো সম্পূৰ্ণ কৰিব চেষ্টা কৰিম। GI পাইপ হোৱাৰ বাবে এমচিল আৰু ফিক্স কুইকৰ সহায়ত মই পাইপটো লিকেজ মাৰিলোঁ। তো আজিৰ কাম সম্পূৰ্ণ হ'ল। মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে কমেণ্ট কৰি জনাব, আৰু এনেধৰণৰ ভিডিঅ' চাবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব